few moments later. আকৌ আহিলোঁ সেবাৰ এটা নতুন ভিডিঅ' লৈ আগতে 4টা ভিডিঅ' দিছোঁ কাৰেকশ্যন ডুপ্লিকেট চাৰ্টিফিকেট কেনেকৈ এপ্লাই কৰে সেবাৰ পৰা 4টা দিছোঁ ভিডিঅ' কিন্তু সেই ভিডিঅ'ত বহুতে কুৱেশ্যন কৰে যে কি কৰিম কি নকৰিম মানে কমপ্লিট ভিডিঅ'বিলাক আপোনালোকে নাচায় কাৰণে বুজি নাপায় আজি ভিডিঅ'টো কমপ্লিট চাওক গোটেই প্ৰশ্নৰ উত্তৰ মই দি দিম এটা এটাকৈ চাই থাকক নাম্বাৰ 1 ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত ডেট অফ বাৰ্থ কাৰেকশ্যন হয়নে নহয় প্ৰথম কথা হ'ল ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত ডেট অফ বাৰ্থ কাৰেকশ্যন নহয় কিন্তু কিয় নহয় যদি কাৰেণ্ট ইয়েৰৰ হয় তেতিয়াহ'লে তেওঁলোকৰ কাৰেকশ্যন কিবা কাৰণ হ'ব পাৰে কিন্তু বৰ্তমান কমপ্লিট বন্ধ আছে ডেট অফ বাৰ্থ কাৰেকশ্যন কোনো কাৰণত নহয় আচ্ছা এতিয়া বুজি পালোঁ ডেট অফ বাৰ্থ কাৰেকশ্যন নহয় কিন্তু বাকীবোৰ কাৰেকশ্যন হ'বনে নাই ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত বাকীবোৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত কাৰেকশ্যন হ'ব ফাদাৰ্ছ নেম মাদাৰ্ছ নেম এই সকলোবিলাক কাৰেকশ্যন হ'ব কিন্তু ডেট অফ বাৰ্থ কাৰেকশ্যন নহয় এতিয়া কথা হ'ল বাকীবোৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত কেনেকৈ কাৰেকশ্যন হ'ব চেম প্ৰচেছ আগৰ দৰে অনলাইন কৰিব লাগিব তাত অপশ্যন থাকে দেখিছে চবেই তাত অপশ্যন থাকিব মানে আগতে কি আছিল ভুল নামটো কি আছিল শুদ্ধটো কি হ'ব এনেকৈ অপশ্যন থাকিব গোটেইখিনি অনলাইন প্ৰচেছত আহি যাব সেইদৰে প্ৰথমে ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন কাৰেকশ্যন কৰি ল'ব লাগিব কিন্তু এটা কথা খাটাং যে ডেট অফ বাৰ্থ কোনো কাৰণত কাৰেকশ্যন নহয় আৰু বাকীবোৰ কেনেকৈ কাৰেকশ্যন হ'ব তাৰ প্ৰচেছটো মই অলপ কৈ দিছোঁ দীঘলীয়া নকৰোঁ খুব চমুকৈ ভিডিঅ'টো শেষ কৰিম আৰু ইয়াৰ পিছত এটা ভাল ভিডিঅ' বেলেগ এটা ভিডিঅ' লৈ আহিম দীঘলীয়াকৈ কৈ দিম আপোনালোকক সকলো কথা বুজাই দিম এইটো ভিডিঅ' খুব চমুকৈ কৈছোঁ এতিয়া মই ক'ম যে বাকীবিলাক যে কাৰেকশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত কিদৰে কৰিব লাগিব গোটেই প্ৰচেছটো মই চমুকৈ কৈ দিছোঁ স্কিপ নকৰিব চাই থাকক আচ্ছা এতিয়া কথা হ'ল ৰেজিষ্ট্ৰেশ্যন কাৰ্ড তোমাৰ ভুল মানে সমস্ত ভুল ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ভুল মানে কি ভুল এডমিট কাৰ্ড ভুল মাৰ্কশ্বিট ভুল বাৰ্থ চাৰ্টিফিকেট ভুল সমস্তবিলাক তোমাৰ ভুলেই থাকিব কোনো কাৰণত শুদ্ধ নহয় গতিকে বাকীবোৰ যে শুদ্ধ কৰিবা কেনেকৈ কৰিবা কথা হ'ল বাকীবোৰ শুদ্ধ কৰিবলৈ তুমি ফাৰ্ষ্ট ৰেজিষ্ট্ৰেশ্যন কাৰ্ডখন কাৰেকশ্যন কৰিব লাগিব এতিয়া ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত ডেট অফ বাৰ্থ কাৰেকশ্যন নহয় বুজি পালা ছেকেণ্ড কথা হ'ল ডেট অফ বাৰ্থ কাৰেকশ্যন নহয় বাকীবোৰ কাৰেকশ্যন হয় কি হ'ব পাৰে ধৰিলোঁ তোমাৰ দেউতাৰ নাম ৰামু ডেকা ৰেজিষ্ট্ৰেশ্যন কাৰ্ডত হৈ আহিল ৰাম ডেকা ইউটো ৰখি গ'ল ঠিক তেনেকৈ আৰু উদাহৰণ দিছোঁ মাৰ নাম আছিল ধৰি লোৱা ৰাণী ডেকা কিন্তু হৈ আহিল ৰাণা ডেকা চিম্পল কথা এই বস্তুটো শুদ্ধ কৰিব লাগে এইটো শুদ্ধ কৰিবলৈ কি কৰিব লাগিব প্ৰথম কথা হ'ল এইটো শুদ্ধ কৰিবলৈ তুমি স্কুলত যাব লাগিব স্কুলত গৈ এখন এডমিশ্যন ৰেজিষ্টাৰ থাকে ক্লাছ এটেণ্ডেঞ্চ ৰেজিষ্টাৰৰ কথা মই কোৱা নাই এখন এডমিশ্যন ৰেজিষ্টাৰ থাকে যেতিয়া 6ত বা 5ত ল'ৰা বা ছোৱালীয়ে স্কুলত এডমিশ্যন লয় তেতিয়া তাত সেই ল'ৰা ছোৱালীৰ নাম বা দেউতাকৰ নাম মাকৰ নাম ঘৰৰ এড্ৰেছ কোন LP স্কুলৰ পৰা আহিল কেতিয়া এডমিশ্যন ল'ল এই সমস্ত কথাবিলাক তাত লিখা থাকে আৰু যদি তুমি কাৰেকশ্যন কৰোঁতে কি কৰিব লাগিব তুমি সেই এডমিশ্যন ৰেজিষ্টাৰত যদি শুদ্ধ আছে তোমাৰ মা বা দেউতাৰ নামটো তেতিয়াহ'লে তাত ফটো মাৰি সেইখন ফটো মাৰি তুমি জেৰক্স কৰিব লাগিব জেৰক্স কৰি হেডমাষ্টাৰ বা প্ৰিন্সিপালৰ চাইন তাৰপিছত IS-ৰ কাউণ্টাৰ চাইন কৰিব লাগিব অকল সেইখনতে নহয় তুমি অনলাইন কৰোঁতে যিখন এপ্লিকেশ্যন ফৰ্ম পাবা তাতো তোমাৰ প্ৰিন্সিপালৰ চাইন আৰু IS-ৰ কাউণ্টাৰ চাইন দৰকাৰ হ'ব কিন্তু যদি তোমাৰ এডমিশ্যন ৰেজিষ্টাৰতো নামটো ভুল আছিল তেতিয়া কি হ'ব যদি তোমাৰ এডমিশ্যন ৰেজিষ্টাৰতো তোমাৰ মা বা দেউতাৰ নামটো ভুল আছিল তেতিয়াহ'লে তুমি কি কৰিব লাগিব হেডমাষ্টাৰলৈ এখন দৰখাস্ত লিখিব লাগিব হেডমাষ্টাৰ বা প্ৰিন্সিপাললৈ দৰখাস্ত দিলা হেডমাষ্টাৰ বা প্ৰিন্সিপালে তোমাক সেই এডমিশ্যন ৰেজিষ্টাৰত সেই দেউতাৰ নাম মাৰ নামটো কাৰেকশ্যন কৰি দিব কাৰেকশ্যন কৰি চিল হেডমাষ্টাৰ বা প্ৰিন্সিপালৰ চিল আৰু চহী কৰিব চহী কৰি তাত ফটো মাৰিব ফটো মাৰি জেৰক্স কৰি IS-ৰ কাউণ্টাৰ চাইন কৰি সেই ডকুমেণ্টছখিনি তুমি যেতিয়া অনলাইন কৰিবা ৰেজিষ্ট্ৰেশ্যনৰ আপলোড কৰিব লাগিব সেই এডমিশ্যন ৰেজিষ্টাৰৰ সেই ফটো মাৰা কপিটো আকৌ ফটো মাৰি স্কেন কৰি তুমি
অনলাইন কৰোঁতে আপলোড কৰিব লাগিব। আপলোড কৰি তাৰপিছত অনলাইন কৰা প্ৰচেছ শেষ হোৱাৰ পিছত সেই হাৰ্ড কপিটো তুমি সেবাত গৈ নিজে কাউণ্টাৰত জমা দিব লাগিব চালান কাটি। যদি অনলাইন কৰাটো কৰিলে বেলেগ কথা, অনলাইন পে'মেণ্ট কৰিলে বেলেগ কথা। যদি অনলাইন নকৰা পে'মেণ্ট তেতিয়াহ'লে তুমি সেবাত এটা এপেক্স বেংক থাকে, নিজা বেংক ওচৰতে থাকে, মই আগৰ ভিডিঅ'ত দেখাইছোঁ ওচৰতে থাকে। তাত গৈ তুমি হালধীয়া চালান কপি দুটা লৈ ফিল আপ কৰি বেংকত পইচাটো জমা দি সেই এটা টুকুৰা তুমি কি কৰিব লাগিব, তাত গাঁঠি দিব লাগিব হাৰ্ড কপিটোত। গাঁঠি দিলা, আগৰ পুৰণা যিখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, আগৰ পুৰণা ৰেজিষ্ট্ৰেশ্যনখনো গাঁঠি দিব লাগিব অৰিজিনেল। সেই যিখিনি তুমি কাগজ সেবাত জমা দিবা। গৈ তুমি এইখিনি প্ৰচেছ কৰিলা, চালান কাটিলা, কাটি চালানৰ কপি, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, এপ্লিকেশ্যনখন মানে কম্পিউটাৰ বা যিখন এপ্লিকেশ্যন ফৰ্ম ওলালে তাতে প্ৰিন্সিপালৰ চাইন থকা, ISOৰ চাইন থকা, আৰু এডমিশ্যন ৰেজিষ্টাৰৰ যিখন কপি তুমি ISOৰ চাইন কৰি আনিছিলা শুদ্ধ কৰি, সেই বস্তুখিনি তুমি সেবাত জমা দিব লাগিব। আৰু এটা কথা ৰখি গৈছিলে মোৰ, সেই যে কাৰেকশ্যন কৰিলে এডমিশ্যন ৰেজিষ্টাৰত হেডমাষ্টাৰ বা প্ৰিন্সিপালে, সেই বস্তুটো এখন প্ৰিন্সিপাল বা হেডমাষ্টাৰে এখন লিখি দিব যে তেওঁৰ সেই নামটো ভুল আছিল, মানে ৰংলি তাত এণ্ট্ৰি কৰা হ'ল ভুলকৈ, কিন্তু শুদ্ধটো হ'ব লাগে এনেকুৱা বুলি পেলাই তেওঁ এখন এপ্লিকেশ্যন দিব টু IS সেবা লাগে। তো এইটোৱে গোটেইখিনি প্ৰচেছটো। গতিকে ডেট অফ বাৰ্থ কাৰেকশ্যন হৈ গম পালে, বাকীখিনি কাৰেকশ্যন হ'ব। বাকীখিনি কৰাৰ প্ৰচেছটো কৈ দিলোঁ। যদি বুজি পাইছে তেতিয়াহ'লে ভাল কথা, আৰু যদি বুজি পোৱা নাই মোক কমেণ্ট বক্সত সুধিব কিয় বুজি পোৱা নাই। মই ইমান ধুনীয়াকৈ বুজাই দিছোঁ, যদি তেতিয়াও বুজি পোৱা নাই মই ক'ব নোৱাৰোঁ। কিন্তু যদি তথাপিও আপোনালোকে বুজি নাপায় তেতিয়াহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে, আৰু যদি কমেণ্ট কৰি সোধে মই তাত হোৱাটছএপ নাম্বাৰ দি দিম, হোৱাটছএপ নাম্বাৰত সকলো কথা দি দিম। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আপোনালোকে কিমান বুজি পালে মোক কমেণ্ট কৰি জনাব। যদি বুজি পোৱা নাই নেক্সট আকৌ ভিডিঅ' দিম মই। আৰু বহুতে মোক হায়াৰ ছেকেণ্ডেৰী ভিডিঅ' দিবলৈ কৈ আছে, কিন্তু মই সময় পোৱা নাই। বহু দিনৰ মূৰত আজি ভিডিঅ' দিলোঁ, প্ৰায় 100 দিনৰ ওপৰত হ'ল। গতিকে ভিডিঅ' দিব পৰা নাই, কনচিষ্টেণ্টলি মই ভিডিঅ' দিব পৰা নাই, বহুত দুখিত তাৰ বাবে। আৰু বহুতে মোক কমেণ্ট কৰি সুধি আছে, ছাৰ এইটো কেনেকৈ কৰোঁ, সেইটো কেনেকৈ কৰোঁ। যিমান পাৰিছোঁ মই উত্তৰ দি আছোঁ। মই হোৱাটছএপ নাম্বাৰো দিছোঁ, মোক কলিং নাম্বাৰ দিছোঁ। গতিকে যিমান পাৰোঁ সহায় কৰি দিছোঁ। গতিকে যিমান পাৰোঁ সহায় কৰি থাকিম। আৰু নেক্সট মই অতি সোনকালে 2-3 দিনৰ ভিতৰত হায়াৰ ছেকেণ্ডেৰী ভিডিঅ'টো লৈ আহিম। আৰু যদি ৰেজিষ্ট্ৰেশ্যনৰ এই কথাখিনি আপোনালোকে এতিয়াও বুজি পোৱা নাই তেতিয়াহ'লে কমেণ্ট কৰি সুধিব। আৰু লাষ্টলি কৈছোঁ যে হায়াৰ ছেকেণ্ডেৰী মেট্ৰিকত HSLC যিখন ৰেজিষ্ট্ৰেশ্যন কাৰ্ড, তাত ডেট অফ বাৰ্থটো কোনো কাৰণত কাৰেকশ্যন নহয়, সেইটো বন্ধ কৰা আছে। বাকীবোৰ কাৰেকশ্যন হ'ব। মই কেনেকৈ কাৰেকশ্যন হ'ব গোটেইখিনি কৈ দিলোঁ। গতিকে পুনৰ নতুন ভিডিঅ'ত লগ পাম। আৰু যিসকল মোৰ চেনেলটো প্ৰথমবাৰ চাইছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব নকৰাকৈ নাযাব, ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে এনেধৰণৰ ইনফৰ্মেশ্যন পাই থাকিব। তো আজিলৈ বাই বাই, টাটা।